যোগ, বিয়োগ, পূৰণ, হৰণ এইকেইটা হৈছে গণিত অৰ্থাৎ মেথমেটিক্সৰ মূল চিহ্ন। যোৱা ভিডিঅ'ত আমি শিকিছিলোঁ অসমীয়া যোগ নেওতাখন আৰু আজিৰ ভিডিঅ'ত আমি শিকিম অসমীয়া বিয়োগৰ নেওতাখন। তেনেহ'লে আহা আমি 1ৰ পৰা 10ৰ ঘৰলৈকে অসমীয়া বিয়োগ নেওতাখন গাওঁ আৰু মুখস্থ কৰোঁ। 1 1 মিলি গ'ল 0, 2ৰ 1 গ'ল থাকিল 1, 3ৰ 1 গ'ল থাকিল 2, 4ৰ 1 গ'ল থাকিল 3, 5ৰ 1 গ'ল থাকিল 4, 6ৰ 1 গ'ল থাকিল 5, 7ৰ 1 গ'ল থাকিল 6, 8ৰ 1 গ'ল থাকিল 7, 9ৰ 1 গ'ল থাকিল 8, 10ৰ 1 গ'ল থাকিল 9, 11ৰ 1 গ'ল থাকিল 10, 2 2 মিলি গ'ল 0, 3ৰ 2 গ'ল থাকিল 1, 4ৰ 2 গ'ল থাকিল 2, 5ৰ 2 গ'ল থাকিল 3, 6ৰ 2 গ'ল থাকিল 4, 7ৰ 2 গ'ল থাকিল 5, 8ৰ 2 গ'ল থাকিল 6, 9ৰ 2 গ'ল থাকিল 7, 10ৰ 2 গ'ল থাকিল 8, 11ৰ 2 গ'ল থাকিল 9, 12ৰ 2 গ'ল থাকিল 10, 3 3 মিলি গ'ল 0, 4ৰ 3 গ'ল থাকিল 1, 5ৰ 3 গ'ল থাকিল 2, 6ৰ 3 গ'ল থাকিল 3, 7ৰ 3 গ'ল থাকিল 4, 8ৰ 3 গ'ল থাকিল 5, 9ৰ 3 গ'ল থাকিল 6, 10ৰ 3 গ'ল থাকিল 7, 11ৰ 3 গ'ল থাকিল 8, 12ৰ 3 গ'ল থাকিল 9, 13ৰ 3 গ'ল থাকিল 10, 4 4 মিলি গ'ল 0, 5ৰ 4 গ'ল থাকিল 1, 6ৰ 4 গ'ল থাকিল 2, 7ৰ 4 গ'ল থাকিল 3, 8ৰ 4 গ'ল থাকিল 4, 9ৰ 4 গ'ল থাকিল 5, 10ৰ 4 গ'ল থাকিল 6, 11ৰ 4 গ'ল থাকিল 7, 12ৰ 4 গ'ল থাকিল 8, 13ৰ 4 গ'ল থাকিল 9, 14ৰ 4 গ'ল থাকিল 10, 5 5 মিলি গ'ল 0, 6ৰ 5 গ'ল থাকিল 1, 7ৰ 5 গ'ল থাকিল 2, 8ৰ 5 গ'ল থাকিল 3, 9ৰ 5 গ'ল থাকিল 4, 10ৰ 5 গ'ল থাকিল 5, 11ৰ 5 গ'ল থাকিল 6, 12ৰ 5 গ'ল থাকিল 7, 13ৰ 5 গ'ল থাকিল 8, 14ৰ 5 গ'ল থাকিল 9, 15ৰ 5 গ'ল থাকিল 10, 6 6 মিলি গ'ল 0, 7ৰ 6 গ'ল থাকিল 1, 8ৰ 6 গ'ল থাকিল 2, 9ৰ 6 গ'ল থাকিল 3, 10ৰ 6 গ'ল থাকিল 4, 11ৰ 6 গ'ল থাকিল 5, 12ৰ 6 গ'ল থাকিল 6, 13ৰ 6 গ'ল থাকিল 7, 14ৰ 6 গ'ল থাকিল 8, 15ৰ 6 গ'ল থাকিল 9, 16ৰ 6 গ'ল থাকিল 10, 7 7 মিলি গ'ল 0, 8ৰ 7 গ'ল থাকিল 1, 9ৰ 7 গ'ল থাকিল 2, 10ৰ 7 গ'ল থাকিল 3, 11ৰ 7 গ'ল থাকিল 4, 12ৰ 7 গ'ল থাকিল 5, 13ৰ 7 গ'ল থাকিল 6, 14ৰ 7 গ'ল থাকিল 7, 15ৰ 7 গ'ল থাকিল 8, 16ৰ 7 গ'ল থাকিল 9, 17ৰ 7 গ'ল থাকিল 10, 8 8 মিলি গ'ল 0, 9ৰ 8 গ'ল থাকিল 1, 10ৰ 8 গ'ল থাকিল 2, 11ৰ 8 গ'ল থাকিল 3, 12ৰ 8 গ'ল থাকিল 4, 13ৰ 8 গ'ল থাকিল 5, 14ৰ 8 গ'ল থাকিল 6, 15ৰ 8 গ'ল থাকিল 7, 16ৰ 8 গ'ল থাকিল 8, 17ৰ 8 গ'ল থাকিল 9, 18ৰ 8 গ'ল থাকিল 10, 9 9 মিলি গ'ল 0, 10ৰ 9 গ'ল থাকিল 1, 11ৰ 9 গ'ল থাকিল 2, 12ৰ 9 গ'ল থাকিল 3, 13ৰ 9 গ'ল থাকিল 4, 14ৰ 9 গ'ল থাকিল 5, 15ৰ 9 গ'ল থাকিল 6, 16ৰ 9 গ'ল থাকিল 7, 17ৰ 9 গ'ল থাকিল 8, 18ৰ 9 গ'ল থাকিল 9, 19ৰ 9 গ'ল থাকিল 10, 10 10 মিলি গ'ল 0, 11ৰ 10 গ'ল থাকিল 1, 12ৰ 10 গ'ল থাকিল 2, 13ৰ 10 গ'ল থাকিল 3, 14ৰ 10 গ'ল থাকিল 4,
15 10 গ'ল থাকিল 5 16 10 গ'ল থাকিল 6 17 10 গ'ল থাকিল 7 18 10 গ'ল থাকিল 8 19 10 গ'ল থাকিল 9 20 10 গ'ল থাকিল 10 অকণিহঁত তোমালোকে ভিডিঅ'টো পুনৰ চোৱা আৰু বিয়োগ নেওতাখন সোনকালে মুখস্থ কৰি লোৱা কাৰণ বিয়োগ অংক কৰিবলৈ যাওঁতে আমাৰ বিয়োগ নেওতাখন মুখস্থ থকাটো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টো চাই যদিহে ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে তলত থকা ৰেড বটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ নেক্সট ভিডিঅ'ত আমি পূৰণ নেওতা শিকিম আৰু লগতে যোগ বিয়োগ পূৰণ হৰণ অংকবোৰো আমি এই চেনেলৰ মাধ্যমেৰে শিকিবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ আহোঁ থেংক ইউ থেংকছ ফৰ ৱাচিং